জিন্দাবাদ জিন্দাবাদ ব্যবস্থা করো CPIM কয়াকুছি আঞ্চলিক কমিটিয়ে কয়াকুছি বজাৰত এক বিক্ষোভ সমাৱেশৰ আয়োজন কৰে। এই বিক্ষোভ সমাৱেশত বক্তব্য প্ৰদান কৰে CPIMৰ সদস্য পিয়াৰুল ইছলামৰ লগতে অসম ৰাজ্যিক কমিটিৰ সদস্য কমৰেড আজিউৰ ৰহমানে বক্তব্য প্ৰদান কৰে। এই এসপ্তাহ প্ৰচাৰ অভিযান তথা আজিৰ এই বিক্ষোভ সমাৱেশৰ বিভিন্ন দাবী আছিল। এই দাবীসমূহৰ ভিতৰত কিছুমান হৈছে আয়কৰৰ আঁতাত নপৰা প্ৰতিটো পৰিয়ালক মাহেকে ৭,৫০০কৈ টকা ৬ মাহলৈ দিয়াৰ ব্যৱস্থা কৰক। MG এনৰেগাৰ জৰিয়তে 200 দিনৰ কাম নিশ্চিত কৰক আৰু প্ৰতিদিনে 600 টকাকৈ মজুৰি দিয়াৰ ব্যৱস্থা কৰক আৰু বেকাৰসকলক বেকাৰ ভত্তা দিয়াৰ ব্যৱস্থা কৰক। প্ৰচলিত শ্ৰমিক আইন যি সংশোধন কৰিব খুজিছে, শ্ৰমিকৰ কামৰ সময় 8 ঘণ্টাৰ পৰিৱৰ্তে 12 ঘণ্টা কৰিবলগীয়া সিদ্ধান্ত বাতিল কৰক। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ বিশেষকৈ ৰেল সেৱা, বিদ্যুৎ, কয়লা, বেংক, বীমা, প্ৰতিৰক্ষা আৰু উৎপাদন খণ্ডৰ ব্যক্তিগতকৰণ কৰা বন্ধ কৰক। EIA 2020 বৰ্জন কৰক। কৃষকৰ দখলীকৃত মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰক। মাটিৰ খাজনা বৃদ্ধি কৰাৰ সিদ্ধান্ত বাতিল কৰক। দিহিং পাটকাই পৰ্বতৰ আভ্যন্তৰীণ কয়লা খননৰ মুক্ত খননৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি কৰি বিভিন্ন দাবীৰ ভিত্তিত কয়াকুছি বজাৰত আজি বিক্ষোভ সমাৱেশৰ আয়োজন কৰা হয়। মানুহক কৰোণা বিয়পাৰ ক্ষেত্ৰত সহায় কৰিছিলে। সেই কৈফত আজি বিজেপি দলৰ নেতৃত্বই দিব লাগিব, বিজেপি দলৰ চৰকাৰে দিব লাগিব। এই অৱস্থাটো হোৱাৰ কাৰণে আমাৰ ইয়াতে যে সৰু সুৰা দোকান আছে, এই দোকানীসকলৰো বেচা কিনা বন্ধ হৈ গৈছে, কমি গৈছে। তেওঁলোকে নিবনুৱা আৰু এতিয়াও যিসকল দোকানদাৰ আছে তেওঁলোকে অৰ্ধ নিবনুৱাৰ জীৱন যাপন কৰিব লগা হৈছে। বন্ধুসকল, এই অৱস্থা যেতিয়া চলিছে, বিষয়বস্তু উত্থাপন কৰাৰ সময়ত কৈছে, আমাৰ পাৰ্টিৰ নেতাই কৈছে, আমাৰ দেশৰ অৰ্থনীতিবিদসকলে তেওঁলোকে চৰকাৰক পৰামৰ্শ দিছে। কি পৰামৰ্শ? এই যে 5জনীয়া 6জনীয়া যিসকল পৰিয়াল আজি নিবনুৱা, যিসকলৰ কোনো আয় ইনকাম নাই, যিসকল কৃষকৰ আজি দুৰৱস্থা, শ্ৰমিকসকলৰ দুৰৱস্থা, সেইসকল পৰিয়াল চলিব লাগিলে মাহে কমেও 7,500 টকাৰ প্ৰয়োজন। চৰকাৰে সকলো গৰীব অংশৰ মানুহ জীয়াই ৰখাৰ কাৰণে ফেব্ৰুৱাৰীৰ অৰ্থনৈতিক বাজেট শেষ হোৱাৰ পিছত তেওঁলোকে এটা ঘোষণা কৰিলে, দেশবাসীৰ এটা পেকেজ। আমাৰ সপ্তাহজোৰা প্ৰচাৰ আন্দোলনৰ শেষ দিন হিচাপে পাৰ্টিৰ কেন্দ্ৰীয় কমিটি তথা ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে আৰু আমাৰ পাৰ্টিৰ কয়াকুছি লোকেল কমিটিৰ সিদ্ধান্ত মৰ্মে আমি যোৱা 20 তাৰিখৰ পৰা বিভিন্ন প্ৰকাৰে চোতাল সভা, গ্ৰুপ সভা, গাঁও সভা বা পথ সভা, হাট সভাৰ মাজেদি পাৰ্টিৰ কিছু দাবী আমি প্ৰচাৰ কৰিছোঁ। যোৱা সময়ত চৰকাৰে ঘোষণা কৰা লকডাউনৰ নিয়ম মানি আমি বিভিন্ন প্ৰকাৰে চৰকাৰক ৰাইজৰ কিছু দাবী দাৱা উত্থাপন কৰিছিলোঁ, জনাইছিলোঁ। কিন্তু আমি লক্ষ্য কৰিছোঁ এই দাবীসমূহ চৰকাৰে আওকাণ কৰি বিভিন্ন প্ৰকাৰে ৰাইজৰ ওপৰত কিছু কলা আইন জাপি দিব খুজিছে। আমি দাবী উত্থাপন কৰিছিলোঁ, লকডাউনৰ সময়ত ৰাইজৰ উপাৰ্জনৰ কোনো ৰাস্তা নাই, ৰাইজে কাম কৰিব পৰা নাই। গতিকে প্ৰতিজন নাগৰিকক টেক্সৰ বাহিৰত থকা তেওঁলোকক 10 কিলোকৈ চাউল বা আটা বা গম দিয়াৰ ব্যৱস্থা কৰক আৰু নিত্য প্ৰয়োজনীয় 14 বিধ সামগ্ৰী কণ্ট্ৰলৰ দোকানৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰক। আমি দাবী উত্থাপন কৰিছিলোঁ, ৰাইজে হাত খৰচৰ বাবদ, বজাৰ কৰাৰ বাবদ প্ৰতিটো পৰিয়ালক 7,500 টকা দিয়া ব্যৱস্থা কৰাৰ নগদ। কিন্তু চৰকাৰে এই কামটো কৰা নাই। আমি দাবী উত্থাপন কৰিছিলোঁ যে এনৰেগাৰ জৰিয়তে গাঁৱত জমা হোৱা, ঘূৰি অহা পৰিযায়ী শ্ৰমিক বা অন্যান্য গৰীব মানুহক তেওঁলোকক কাম দিয়াৰ ব্যৱস্থা কৰক। কমেও 200 দিনৰ কাম দিয়ক আৰু 600 টকাকৈ মজুৰি দিয়াৰ ব্যৱস্থা কৰক। সেই কাম কিন্তু চৰকাৰে কৰা নাই। বৰঞ্চ আমি লক্ষ্য কৰিছোঁ এটাৰ পিছত এটা কৰি নতুন নতুন টেক্স জাপি দি সমস্ত বস্তুৰ মূল্য বৃদ্ধি কৰিছে। পেট্ৰল ডিজেলৰ মূল্য যেনেকৈ বৃদ্ধি হৈছে, অন্য সমস্ত বস্তুৰ দাম তেনেকৈ বৃদ্ধি হৈছে। লগে লগে ৰাইজ যেতিয়া সন্ত্ৰস্ত, ভয়গ্ৰস্ত, ভীতিগ্ৰস্ত, সেই সময়ত কিছু কলা আইন চৰকাৰে জাপি দিছে। যেনেকুৱা শ্ৰমিক কল্যাণ আইন সংশোধন কৰিব বিচাৰিছে,
শ্ৰমিকৰ আইন সংশোধন কৰি 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টা শ্ৰমিকক কাম কৰাবলৈ বাধ্য কৰাব সেই ধৰণৰ আইন ইতিমধ্যে অসমৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰেও তেনেকুৱা আইন ইতিমধ্যে পাৰ্লামেণ্টত উত্থাপন কৰিছে। পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ যি আইন সেই আইন সংশোধন কৰি পাৰিপাৰ্শ্বিক সংক্ৰান্তত এক আইন আনিব খুজিছে, যাৰ দ্বাৰা আমাৰ দেশৰ সাধাৰণ যি পাৰিপাৰ্শ্বিক অৱস্থা সেইটো বেয়া হ'ব, ব্যাহত হ'ব, ক্ষতিগ্ৰস্ত হ'ব। ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলৰ সুবিধাৰ কাৰণে ইণ্ডাষ্ট্ৰি আইন, উদ্যোগ আইন সংশোধন কৰিব খুজিছে, সংশোধনৰ প্ৰস্তাৱ আনিছে। তাৰ দ্বাৰা উদ্যোগপতিসকলক লাখ লাখ বিঘা মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব। অথচ আমাৰ গৰীব মানুহে যিবিলাক মাটি দখল কৰি আছে তাৰ পট্টা দিয়াৰ বাবে দীৰ্ঘদিন দাবী উত্থাপন কৰি আহিছোঁ। সেই পট্টা দিয়াৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিছে, আজি খাজনা বৃদ্ধি কৰিছে। আজি 52 টকাৰ পৰা 153 টকা 50 পইচা প্ৰতি বিঘা খাজনা বৃদ্ধি কৰি কৃষকসকলক মাধমাৰ সোধাইছে। অথচ আমাৰ অঞ্চলত আজি কৃষি খেতিৰ ক্ষতি হৈছে। আজি বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈ কৃষকসকল সৰ্বশ্ৰান্ত হৈছে। কৃষকসকলক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ পৰিৱৰ্তে কৃষকসকলৰ ওপৰত নতুন নতুন আক্ৰমণ চৰকাৰে জাপি দিছে। এই সমস্ত ঘটনা, এই সমস্ত বিষয় চৰকাৰক অৱগত কৰাৰ বাবে আৰু আমাৰ দেশৰ, আমাৰ অঞ্চলৰ ৰাইজক সচেতন কৰাৰ বাবে যোৱা 20 আগষ্টৰ পৰা আজিলৈকে আমি এই সচেতন যাত্ৰা প্ৰচাৰ অভিযান আমি চলাইছোঁ। আজি আমাৰ সমাৱেশৰ দিন আছিল, আমি সমাপ্ত কৰিছোঁ। ইয়াৰ দ্বাৰা আমি অহা দিনত বৃহত্তৰ গণ আন্দোলন খাৰা কৰাৰ এক ৰাস্তা তৈয়াৰ কৰিছোঁ, ৰাস্তা নিৰ্মাণ কৰি আছোঁ। আশা কৰোঁ চৰকাৰে যদি আমাৰ দাবী মানি নলয় তেতিয়াহ'লে অহা দিনত বৃহত্তৰ গণ আন্দোলন খাৰা কৰা হ'ব।